মামনি ডেকা থেংক ইউ মোক কমেণ্ট কৰাৰ কাৰণে। তোমালোকৰ মনৰ ইচ্ছাটো দেখি কেনে মোৰ ভাল লাগিছে। মোক কমেণ্ট কৰাৰ কাৰণে বহুত ধন্যবাদ। তোমাক মই বুজাই দিম এতিয়া √9.3 পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। এই ছবিটোত বেলেগ একো কথা নাই। প্ৰথমতে এডাল ৰেখা আঁকি ল'ম, ৰশ্মি। এডালৰ ৰশ্মি ৰেখা যোনডাল আমাৰ সংখ্যা ৰেখা, 0 পৰা এফালে ঋণাত্মক আৰু এফালে ধনাত্মক, এডাল ৰশ্মি বুলি কয়, সেইডাল ৰেখা বুলি কয়। এতিয়া চোৱা, ইয়াৰ পৰা আৰম্ভ এটা স্থিৰ বিন্দু মানে এৰ পৰা আৰম্ভ কৰি কেনে আমি 9.3 চেণ্টিমিটাৰ জোখত বি বিন্দুটো আমি দি ল'ম। তাৰপিছত আৰু একক দূৰত্বত মানে 1 চেণ্টিমিটাৰ বঢ়াই দিম। মানে আমি যদি আমাৰ লগত 10 টকা আছে, একক বঢ়াই দিয়া মানে হ'ল 20 হৈ যোৱা। এই একেই তোমাৰ 9.3 আছিলে 10.3 হৈ গ'ল। এতিয়া 10.3টো য'ত হৈছিলে তাতে আমি চি বুলি নামাকৰণ কৰিলোঁ। এতিয়া বিটো অকণমান সময়ৰ কাৰণে বাদ দিয়া। এতিয়া আমি চাম এ আৰু চিৰ মাজৰ বস্তুখিনি। প্ৰথমতে আমি কি কৰিম, মই কম্পাছডাল উলিয়াই লওঁ। এতিয়া আমি কি কৰিম, এ আৰু চিৰ মাজৰ মধ্যবিন্দু মানে এইটো উলিয়াই ল'ম। কেনেকৈ উলিয়াম, আমি প্ৰথমতে কি কৰিম, এই কম্পাছটো আমি ইয়াতে ৰাখিম, চিত ৰাখিম। ৰাখি কেনে আধাতকৈ বেছি আমি ধৰি ল'ম। এইখিনি যেনিবা আধা আৰু ইয়াতকৈ অকণ বেছি ল'ম। এনেকৈ লৈ কেনে আমি এটা বৃত্তচাপ আঁকিম। বৃত্তচাপ এইখিনিত দিম এটা আৰু এইখিনিত এটা বৃত্তচাপ দিম। তাৰপিছত কি কৰিম, আকৌ আমি এইফালৰ পৰা ছেইম জোখত অকণমান লৰচৰ নকৰি কৰি ইয়াতে দি কেনে আকৌ এনেকৈ এটা বৃত্তচাপ আঁকিম আৰু এনেকৈ এটা বৃত্তচাপ আঁকিম। তাৰপিছত এইখিনিৰ পৰা এইখিনিলৈকে সংযোগ কৰি দিম। এই লাইনডাল যেতিয়া সংযোগ হ'ব, এই ৰশ্মিডালত যোনখিনি জেগাত কাটাকাটি হ'ব মানে এইখিনি জেগাত আমি অ' বুলি নামাকৰণ কৰি ল'ম। মানে এ আৰু চি মধ্যবিন্দুটো হ'ল অ'। এইখিনি আমাৰ হৈ গ'ল। এতিয়া আমি কি কৰিম, এই অ' বিন্দুটো কেন্দ্ৰ কৰি মানে কম্পাছত এইখিনি অ' বিন্দুটোত ৰাখিম। কেন্দ্ৰ কৰি কেনে অ' চি ব্যাসাৰ্ধ মানে ইয়াৰ পৰা ইয়াৰলৈকে হ'ল এইখিনি ব্যাস, ইয়াৰ যোনটো জোখ এইখিনি হ'ল ব্যাস, আৰু ব্যাসৰ আধাখিনি কয় ব্যাসাৰ্ধ। মানে এই ব্যাসাৰ্ধখিনিক লৈ কেনে আমি এনেকৈ ল'ম, লৈ কেনে চিট দিম। এনেকৈ এটা অৰ্ধবৃত্ত আঁকিম মানে এইত লগা কৰি। অৰ্ধবৃত্তটো আঁকাৰ পিছত আমাৰ অৰ্ধবৃত্তটো হৈ গ'ল। এতিয়া আহিলে বিৰ কাম। আমি এতিয়া কি কৰিম, আমি এনেকৈ স্কেলডাল একদম এনেকৈ চিধা কৰি দি কেনে এই অৰ্ধবৃত্তটোক ছেট কৰিব পৰাকৈ এডাল আঁচ আঁকিম, মানে এডাল লম্ব আঁকিম। এই লম্বডাল যেতিয়া ইয়াতে কাটাকাটি কৰিব, তাৰপিছত এই কম্পাছটো আমি ইয়াতে থৈ কেনে পেঞ্চিলডাল এইখিনিত থৈ কেনে এনেকৈ আৰু এটা বৃত্ত আঁকিবলৈ চেষ্টা কৰিম। ইয়াতে এই ৰশ্মিডালত যোনখিনি কাটাকাটি কৰিব সেইখিনিয়ে হ'ল √9.3। এইখিনি হৈ গ'ল আমাৰ। তাৰপিছত আমি এতিয়া লিখাখিনি কেনেকৈ লিখিব লাগে মই সেইখিনি বুজাই দিওঁ তোমালোকক। চোৱা, এইখিনিও একদম সহজ। মই যিখিনি কৈছিলোঁ সেনেকৈ, খালি ইয়াতে অকণমান কিতাপৰ ভাষাত লিখিব লাগিব। তোমালোকে লিখিবা, এটা স্থিৰ বিন্দু এৰ পৰা এডাল ৰশ্মিত 9.3 একক দূৰত্বত এটা দাগ দি ইয়াত বি লোৱা হ'ল। আমি ল'লোঁ যাতে এ বি ইকুৱেল 9.3 একক হয় আৰু বিৰ পৰা একক দূৰত্বত এটা দাগ দিয়া হ'ল আৰু এই বিন্দুটো চি বুলি লোৱা হ'ল। আমি ল'লোঁ, মানে মই য'ত 10 টকা আৰু 20 টকাৰ কথা কৈছিলোঁ সেইখিনি মনত পেলোৱা। তাৰপিছত এ চিৰ মধ্যবিন্দুটো উলিয়াই সেইটোক অ' বুলি লোৱা হ'ল। অ' বিন্দু কেন্দ্ৰ কৰি আৰু অ' চিক ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল। এ চিৰ ওপৰত বিৰে যোৱাকৈ আৰু অৰ্ধবৃত্তটোক ডি বিন্দুত ছেদ কৰাকৈ এডাল লম্ব টনা হ'ল। এতিয়া বি ডি ইকুৱেল √9.3। এতিয়া বি ডি ইকুৱেল যে ক'লোঁ 9.3 কেনেকৈ হ'ল চোৱা, মই চিধা বুজাই দিছোঁ। এডাল বাঁহ বুলি ধৰি লোৱা, ওপৰলৈকে মাটিৰ পৰা ওপৰলৈকে যিখিনি গৈছে আমি যদি এইটো পেলাই দিওঁ, এনেকৈ পেলাই দিলে সেই ওপৰলৈকে যিমানখিনি গৈছিলে তললৈকেও সেইখিনিয়ে যাব। সেইটোকে মেইন কথা। আমি যদি এই যোনটো লম্ব আঁকিছিলোঁ সেই লম্বডাল এনেকৈ থিয় কৰাই কেনে এনেকৈ যদি পেলাই দিওঁ, সেই ইয়াৰ পৰা এইখিনি যিমান গৈছিলে তললৈ পেলাই দিয়াৰ লগে লগে এইখিনিতে পৰিব। সেইকাৰণে বি ডি ইকুৱেল √9.3।
আজি ভিডিঅ'টোত এইখিনিয়ে মই জাষ্ট তোমালোকক বুজাই দিলোঁ আৰু তোমালোকক ধন্যবাদ জনাইছোঁ যে তোমালোকে মোক কমেণ্টত জনাইছে এইটো পাৰা নাই বুলি সেইখিনি মই আগ্ৰহ দেখাৰ কাৰণে বহুত ভাল পাইছোঁ এনেকৈ মোক কমেণ্টবিলাক কৰি যাবা তোমালোকক মই এবাৰ কি 100 বাৰ বুজাবলৈ ৰেডি আছোঁ তে আজি ভিডিঅ'টো এইখিনিয়ে আৰু ভিডিঅ'টো চাই কিনে যদি ভাল লাগিল লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ইয়াতো যদি আৰু বুজি পোৱা নাই আৰু কমেণ্ট কৰিবা মই একো বেয়া নাপাওঁ মই আৰু ভালকৈ বুজাই দিম তোমালোকক তে আজিৰ কাৰণে বাই বাই দিলোঁ বাই বাই